সর্বোচ্চ ভোট পাব লাগিব, সর্বোচ্চ ভোট পাব লাগিব। আৰু আমাৰ বিধানসভা সমষ্টি আমাৰ 9টা আছে, 9টা আছে। আৰু এনচিএল সমষ্টি আমাৰ ব্লক আছে আমাৰ 25টা ব্লকৰ পৰা 25টা এনচিএল সমষ্টিৰ পৰা প্ৰত্যেকটো এনচিএল সমষ্টিত আমি সৰ্বোচ্চ ভোট পাব লাগিব, তেতিয়াহে আমি জয় হ'ব পাৰিম। আৰু আমি জয় কেনেকৈ হওঁ, কি কাম কৰিলে আমি অধিক ভোট পাম, কি কাম কৰিলে আমি ৰাইজৰ মৰম চেনে পাম, এই কথাবিলাক আমি বিভিন্ন চেনেলৰ যোগেদি আমি বিভিন্ন মানে দলৰ সভা সমিতিবিলাকত আমি কৈছোঁ। আমাৰ নেতা কৰ্মীবিলাকে ইতিমধ্যে জঁপিয়াই পৰিছে, উলিয়াই গলিয়ে জঁপিয়াই পৰিছে, যাতে ঘৰে ঘৰে BPF, উলিয়াই গলিয়ে BPF, যিফালে যায় সিফালেই BPF, এনেধৰণৰ নাম মানে চানি ধৰে গোটেই অঞ্চল। আমি ইতিমধ্যে গম পাইছোঁ, যোৱাবাৰ আমাৰ MP ইলেকশ্যনত আমি হাৰিছোঁ। আমাৰ প্ৰমীলা বাইদেৱে কিমানৰ হাৰিছে, ৩৭,০০০ ভোটৰ ব্যৱধানতহে হাৰিছে। মানে লোকসভা সমষ্টিত ৩৭,০০০ ভোটটো ইমান ডাঙৰ অংক নহয়, এইটো লাখৰ অংক হয়। ৩৭,০০০ ভোটৰ ব্যৱধানত হাৰিছে, আমি হাৰিছোঁ। আৰু জয় কোনে হৈছে, নৱশৰণীয়াই জয় হৈছে। এইবাৰ যদি নৱশৰণীয়া আহেও, এইবাৰ কিন্তু জয় নহয়, এই কথাটো আপোনালোকে জানি থব। এইবাৰো পৰাজয় হ'ম নেকি, মনত এটা ভয় ভাৱটো নাৰাখিব। সেইটো কাৰণে মই আপোনালোকক সাহসেৰে কৈছোঁ, সাহস দিয়াৰ কাৰণে কৈছোঁ যে সুদূৰ মানে তামোলপুৰ সমষ্টিটো কোকৰাঝাৰৰ আছিল ল'ব পাৰে। এইবাৰ কি হৈছে, সমষ্টিটো ডিলিমিটেশ্যন হৈ গ'ল, ডিলিমিটেশ্যন হৈ গ'ল। তামোলপুৰ সমষ্টিটো দৰং ওদালগুৰি সমষ্টিত গুচি গ'ল। হীৰাশৰণীয়া অৰ্থাৎ নৱশৰণীয়া সৰ্বোচ্চ ভোট পাইছিল তামোলপুৰত, কাৰণ তেওঁ তাতে জন্ম, সৰ্বোচ্চ ভোট পাইছিল তেওঁ। গতিকে সেই ভোটখিনি কিন্তু এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিত ডিলিট হৈ গ'ল, নাই ইয়াত সেই ভোটটো নাই। হীৰাশৰণীয়াক ভোট দিবলৈ সেই ভোটখিনি আৰু কোকৰাঝাৰত লাগে। বৰমা সমষ্টিত তেওঁ ভোট পাইছিল, সেই ভোট দিয়া মানুহখিনি দক্ষিণ অঞ্চলৰ ভোটখিনি তেওঁ সমষ্টিত গুচি গ'ল, এইটো ডিলিট হৈ গ'ল। ভৱানীপুৰত যিখিনি ভোট তেওঁ পাইছিল সেইটো ডিলিট হৈ গ'ল, পাঠশালা সমষ্টিত গুচি গ'ল, গৈ পেলাই মানে বৰপেটা সমষ্টিত গুচি গ'ল। তেনেধৰণে আপোনালোকৰ এইখিনিতো সৰভোগতো কিছু ভোট নাইকিয়া হ'ল। অৰ্থাৎ কোকৰাঝাৰ লোকসভা সমষ্টি এৰিয়াৰ পৰা প্ৰায় ৩ লাখ ভোট মানে নৱশৰণীয়াই পোৱা ভোট ডিলিট হৈ গ'ল। গতিকে তেওঁ যিমানেই নুযুঁজক এইবাৰ তেওঁ জয় হোৱাৰ কোনো আশাই নাই। অৰ্থাৎ আমি ৩৭,০০০ ভোটৰ ব্যৱধানত আমি হাৰিছোঁ, তেওঁৰ পোৱা ভোট ৩ লাখ নাইকিয়া হৈ গ'ল। আমি ছেকেণ্ড পজিশ্যনত থকাটো ফাৰ্ষ্ট পজিশ্যনত আহিল নে নাই, অংকবিলাক তেনেকুৱা। আৰু এটা মজাৰ কথা আছে, এই সমষ্টি ডিলিমিটেশ্যনটো আমাৰ কাৰণে আশীৰ্বাদ হৈছে। পৰ্বতজোৰা এনচিএল সমষ্টিটো ইয়াৰ আমাৰ ভোটাৰবিলাকে, সেই অঞ্চলৰ ভোটাৰবিলাকে ধুবুৰী সমষ্টিৰ MP-হে মানে সেই এৰিয়াতহে আছিলে, ধুবুৰী সমষ্টিৰে ভোট দিছিল। এই সমষ্টি ডিলিমিটেশ্যনৰ পিছত পৰ্বতজোৰাটো BTCৰ অন্তৰ্গত এটা সমষ্টি হ'ল, নতুনকৈ সমষ্টি হ'ল। গতিকে সেই ভোটখিনি আমাৰ সংযোজন হ'ল। আমি ইতিমধ্যে ধৰিছোঁ, যোৱাকালি গোটেই কোকৰাঝাৰ জিলাৰ যিমানখিনি ব্লক আছে আমি যোৱাকালি সম্পূৰ্ণ কৰিছোঁ। আমাৰ সভাপতি ডাঙৰীয়া আছে। বাওসুমুৰি সমষ্টিটো বহুত ভোটাৰ আগতে ইষ্ট মানে বিলাসীপাৰাত আছিল, ইষ্ট বিলাসীপাৰাটো মানে ধুবুৰী সমষ্টিতহে আছিলে, তাৰে বহুত আমাক ভোট দিয়া ভোট আমাৰ ইয়ালৈ আহিছে। গতিকে নতুন মুখৰ ভোট আমাৰ BPF-ক দিয়া ভোট ইয়াত সংযোজন হৈছে। তো এনেকৈ আমি যিখিনি আমি থুলমূলকৈ পাইছোঁ এতিয়া, যে আমাৰ পিকচাৰটো অতিকৈ উজ্জ্বল। গতিকে আপোনালোকে সেই বুলি বহি থাকিব নালাগে। ইতিমধ্যে আমাৰ
যিজন ইনচাৰ্জ 40টা মানে সমষ্টিৰ যিজন ইনচাৰ্জ আপোনালোকে কিছুমান গাইডলাইন দিছে, কিছুমান পৰামৰ্শ দিছে, কিছুমান আইডিয়া দিছে। এইটো নতুন আইডিয়া BPF-ৰ কাৰণে। আগতে আমি এইবিলাক আইডিয়া আমি মানে কৰা নাছিলোঁ, ব্যৱহাৰ কৰা নাছিলোঁ। গতিকে আমি তৃণমূল পৰ্যায়ত মানে ভোটাৰক লগ পোৱাৰ কাৰণে এই আইডিয়াবিলাক লোৱা হৈছে। আপোনালোকে সেই আইডিয়াবিলাক লৈ যাওক, ভোটলৈ লৈ যাওক, কাম কৰক। নিৰ্বাচন সমাগত, আমি নিৰ্বাচন জিকিবই লাগিব। ইয়াৰ লগতে আৰু এটা পাৰ্লামেণ্ট সমষ্টি আমাৰ আছে। আমাৰ দলে এতিয়া এবাৰ কাৰো লগত কম্প্ৰমাইজ কৰা নাই, কোনো দলৰ লগত আমি এলায়েন্স কৰা নাই। দৰং ওদালগুৰি সমষ্টিটো আমাৰ প্ৰাৰ্থী থাকিব, তাতেও কাৰ্যকৰ্তাবিলাক কাম কৰি আছে। আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কাৰণে আমি কোকৰাঝাৰ সমষ্টিটো জয় কৰাৰ কাৰণে আমি দেশেকে লাগিছোঁ। এইবাৰ BPF খেলুৱৈ যাক ফেচাৰ নিচিনা নহয়, অশ্বমধ্যৰ পৰা এটাৰ এই লেকাম কৰিও ধৰি ৰাখিব লাগে। গুচি যাব কোকৰাঝাৰৰ পৰা দিল্লীলৈ আমাৰ MP। BPF লগলে আগ্ৰাম মহিলাৰে লগলে মোৰ ব্যক্তিগত মানে সামৰিছোঁ। ধন্যবাদ।